হাই ফ্ৰেণ্ডছ, কি খবৰ? নিশ্চয় আপোনালোকৰ ভাল আৰু ময়ো ভাল আছোঁ। মোৰ লগত যিসকল আছে আছাম গ্ৰীণ 7ৰ সকলো সদস্য সকলোৰে ভাল মানে বহুতেই ভাল। আমাৰ অপেন মস্তি টু চেনেলটোক আপোনালোকে বহুত ভাল পাইছে আৰু বহুত আমাক হেল্প কৰিছে আৰু আমাৰ আছাম গ্ৰীণ 7 চেনেলটো আপোনালোকে সেইদৰে ভাল পাওক আৰু ভাল পাব নিশ্চয়। আমি আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে সাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আৰু বহুত বেছি আপোনালোকে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আজি আপোনালোকৰ মাজত মই আহিছোঁ কিয় জানেনে? নতুন মানে বহুত নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ। আমাৰ লগত আছে ইমৰান হুছেইন ডাঙৰীয়া, আমাৰ লগত আছে ৰয়েল, মোৰ লগত বহুত সহায় কৰিছে ৰয়েল আৰু মুজামিল, আৰু মই আছোঁ আৰু ইমৰান হুছেইন ডাঙৰীয়া আছে আৰু অপেন মস্তি টু আৰু আছাম গ্ৰীণ 7ৰ সকলো সদস্য আছে। সদায় থাকিব আপোনালোকৰ লগত আৰু আপোনালোকক মনোৰঞ্জন দিবলৈ নতুন ভিডিঅ' লৈ আহিছোঁ। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আমি আহিছোঁ আছাম গ্ৰীণ 7ৰ পৰা। আমাৰ সকলো গৈ আছে আগত। আজি আমি আছাম গ্ৰীণ তেনেকুৱা সেউজীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া পৰিৱেশ আপোনালোকে দেখিব পাইছে আৰু আমি জানিব বিচাৰিম কৃষকসকলৰ পৰা তেখেতসকলে কেনেধৰণে খেতি কৰে আৰু কি জৈৱিক সাৰ দি কৰে নে ৰাসায়নিক সাৰ দি কৰে, সকলো আমি জানিব চেষ্টা কৰিম। আৰু আমি এয়া আমাৰ বিলাহী দেখিব পাইছোঁ। আমি বিলাহীত আমাৰ খুৰা এজনে বিলাহী হেৰি কৰি আছে। আমি বিলাহীৰ ওচৰত যাম আৰু কেনেধৰণে ইমান বিলাহী খেতিত তেখেতসকলে লাভৱান কিমান হৈছে চব আমি জানিব চেষ্টা কৰিম। আপোনালোকে দেখিব পাইছে কেনেধৰণে বিলাহী তুলি আছে আৰু আমি জানিব চেষ্টা কৰিম তেখেতসকলৰ ওচৰত আহি বিলাহী খেতি কৰিছে, তেখেতসকলে কেনেধৰণে কৰিছে, কিমান লাভৱান হৈছে। ইয়াত দেখিবলৈ পাইছোঁ যেনেধৰণৰ বিলাহী তুলি আছে। আজি বিলাহীৰ ভিডিঅ'টো আমি আপোনালোকক দেখুৱাম আৰু আমাৰ মাজত খুৰা এজন উপস্থিত আছে। তেখেতৰ নামটো জানি লওঁ আৰু তেখেতৰ কি ধৰণে খেতি কৰিছে তাৰ বিষয়ে আমি অলপ জানিম। আপোনাৰ নামটো ক'ব? গুলজাৰ হুছেইন দাদাক আমি জানিব এই খেতিটো আপোনালোকে কেনেকৈ আৰম্ভ কৰে? প্ৰথম মানে হাল বোৱাৰ পৰা আৰম্ভ কৰে কেনেকৈ? হাল মাৰোঁ, ফাৰ্ষ্ট টাইম হাল মাৰোঁ। হয়, মাৰি পেলাই এইবিলাক পুলি যায়, বেলেগ পাত পেলাই ইমান ডাঙৰ হয় আৰু জৈৱিক সাৰটো ইউজ কৰে আৰু মানে কেইটামান মানে ব্যৱহাৰ কৰোঁ আৰু হয়, ব্যৱহাৰ কৰি পেলাই পুলিটো লগাই তাৰপিছত ৰাউণ্ড কৰি দি মেডিচিনটো বা চুপাৰ বা পটাছ এইবিলাক ৰাউণ্ড কৰি দিওঁ। তেখেতসকলে ৰাসায়নিক সাৰ প্ৰয়োগ কৰে আৰু হাল যিটো আপোনালোকে হাল বায় কেঁচা দিয়ে এক চাইডতে হৈ যায় নে? তিনিটা চাৰিটা হাল বায় আৰু ট্ৰেক্টৰে কৰে নে? ট্ৰেক্টৰে কৰে। গৰু মাৰিলে তিনিটা দুটা দিলে হৈ গ'ল। আজিকালিতো গৰু দেখিব পোৱা নাই বাৰু, গতিকে ট্ৰেক্টৰে মাৰে। আৰু এবিঘা খেতিত কিমানমান বিলাহী ওলায়? এইটোতো মই কাউণ্টিং কৰা নহয়। এনে আপোনাৰ আইডিয়াটো 50-ৰ ওপৰতে যায়। 50 কেজি নহয়, কুইণ্টেল যাব যে হায়েষ্ট হৈ থাকে, হয় নে নহয়? এবিঘা বিলাহী খেতিত 50 কুইণ্টেলকৈ বিলাহী ওলায়। আৰু তেখেতসকলে যিটো ফৰ্মুলাত বিলাহী খেতিটো কৰিছে তাৰ বিষয়ে আপোনালোকক জনাম। আৰু যিটো বিলাহী খেতি আমি ইয়াত দেখিব পাইছোঁ এই ধৰণে বিলাহী লাগে। আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে এই ধৰণৰ বিলাহী 2-3টাকৈ লাগে। এজোপা গছত কিমানখিনিমান বিলাহী লাগে আইডিয়া এটা? মানে আপোনাৰ 5 কেজি 6-7 কেজিমান হৈ যায় এজোপাত লাগে। বিভাগ আছে। ধৰক আপুনি এবিঘা খেতি কৰিলে তাত খৰচ কিমান হয় আৰু আপুনি বিক্ৰী কৰাৰ পিছত কিমানমান লাভৱান?
না দুই যে আপোনাক কৰি থাকোঁতে যদি খেতি মানে ভাল থাকে তেনে খৰচ কম হয় এইবিলাক যে মেডিচিন যায় মেডিচিনত বহুত পইচা যায় কিবা কিবি থাকে আৰু যদি দাম বেছি থাকে তেনেহ'লে বেছি থাকিব যদি দাম কম থাকে তেনেহ'লে দাম কম থাকিব কিমান লয় বিঘা ট্ৰেক্টৰ 250 টকা শুকান মাটিটো আৰু আপোনাৰ মেচিন দেখিব পোৱা নাই সেই মেচিনটোৱে চলাই নেকি নাই এইটো শুকান মাটি দিম মানে নহয় ইয়াততো পানী দিব লাগে হয় এইটো পানীটো কি চিষ্টেমত গুৰিয়ে দিয়ে নে একেবাৰে গুৰি কৰি নে মাটি চবকে ভিজিব লাগিব গোটেইটো ভিজিব লাগে ভিজিব লাগিব বিলাহী খেতি কৰিলে আপোনালোকে যদি কৰে জানিব পাৰিব আৰু এনেধৰণেই তেখেতে খুব কম জ্ঞাত যে তেখেতে অলপ কমকৈ মাটি নকৰে বেছিকৈ কৰে গতিকে তেখেতে কম জ্ঞাত আৰু তেখেতে এবিঘা মাটিত ক'লে আমাক বহুতখিনিয়ে লাভৱান হয় যদি বেছি দাম থাকে তেনেহ'লে লাভ হ'ব আৰু আপোনাৰ মাৰ্কেট ক'ত নিয়ে আউট অফ চাপ্লাই যায় নে চাপ্লাই যায় আৰু ডমডিঙীয়া যায় ইয়াৰ পৰা লৈ যায় নে নিজে নিয়ে নে মানুহে লৈ যায় না গাড়ী আছে নহয় আপুনি নিজে দিব যায় নে কোনোবাই চাপ্লাই লৈ যায় না চাপ্লাই নহয় চাপ্লাই কোনোবা আহে আৰু নিজে মানে উঠাই কিনি বজাৰতো লৈ যায় নিজে লৈ যায় হয় আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত ঘটাইছোঁ